So guys, welcome to another video. ইয়াতে মই randomly গৈ আছিলোঁ তথাপি ইয়াতে মই চালোঁ যে আমাৰ বৰপেটা ছাত্ৰ সন্থাৰ পৰা জুবিন দাৰ জাষ্টিছৰ কাৰণে ডিমাণ্ড কৰিছে, দাবী জনাইছে। আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। হলক দাদা কিহৰ দাবী জনাইছে? আজি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী হাতত লৈছোঁ। আচলতে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ প্ৰাণৰ শিল্পী আৰু ইয়াৰ আমঠু আমাৰ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট অফ জুবিন গাৰ্গৰ যি আচলতে ৰহস্যজনকভাৱে আচলতে যি মৃত্যু হ'ল, সেই মৃত্যুৰ আচলতে যিসকল মানে অভিযুক্ত চামকানু মহন্ত, সিদ্ধাৰ্থ গোস্বামী আৰু সিহঁতৰ যি আচলতে মৃত্যু হ'ল, সেই মৃত্যুৰ আচলতে তেওঁলোক পৰ্যাপ্ত কৰা হৈছে। কিন্তু তথাপি আচলতে অসমৰ ৰাইজ তথা তেওঁলোকৰ পৰিয়ালে যদি ছ'চিয়েল মিডিয়াৰ ধৰণে যি আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছে, তাত বৰ দুখৰ আৰু বেদনাৰ বিষয় হয়তো নাই অসমবাসীৰ কাৰণে। কাৰণ তেখেতে অসমক আচলতে বহুখিনি দিলে, ৩৯,০০০ গান তেখেতে গাইছে। হয়তো সমগ্ৰ ভাৰতত মানে আচলতে এনেকুৱা হোৱা নাই, আমি গম পাইছোঁ। তাৰপিছত জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁ পৰিয়ালে দিয়াৰ পিছত আচলতে সমগ্ৰ অসম তথা ভাৰততে আচলতে দুখৰ এটা পৰিৱেশ হৈছে। গতিকে আমি আশা কৰোঁ অতি শীঘ্ৰে যি আচল দোষী আছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগে লগে আচলতে যি ইহঁতত যি অসমীয়া আচলতে যি ছ'চাইটি আছিল, তেওঁলোক এতিয়ালৈ আচলতে তেওঁলোক মাতি অনা নাই বা তেওঁলোকক সোধ পোছ কৰা নাই, সেই পৰিলক্ষিত হোৱা নাই আচলতে। আৰু তাৰ উপৰঞ্চি যিসকল আচলতে আমাৰ অসম চৰকাৰ আছে, এই গোটেই বিষয়টোলৈ আচলতে ৰাজনীতি কৰাৰ এটা চক্ৰান্ত কৰা যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, এনেকুৱা আচলতে চিন্তাধাৰা তেওঁলোকে পৰিত্যাগ কৰক। অতি শীঘ্ৰে যিসকল দোষী আছে তেওঁলোকক চিনাক্তকৰণ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। অন্যথা আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ইয়াতকৈ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। যদি ধৰক ন্যায় নাপায় আমাৰ জুবিন দাই, আপোনালোকৰ নেক্সট ষ্টেপ কি হ'ব? চাওক, আমি সদৌ অসম ছাত্ৰ সন্থা লগতে সমগ্ৰ অসমবাসী যেতিয়ালৈ ন্যায় নাপায় আমি ক্ষান্ত নহওঁ কোনো কাৰণত। কাৰণ অসমক জুবিন গাৰ্গে বহুখিনি দিলে। গতিকে এতিয়া আমাৰ সময় যে আমি কেনেধৰণে তেওঁক ন্যায় প্ৰদান কৰিব পাৰিম। যদি অসমৰ কাৰণে ইমানখিনি দিয়াৰ পিছত আজি আমি তেখেতৰ ন্যায়ৰ কাৰণে নালাগোঁ, তেতিয়াহ'লে তাত মানে দুখৰ বিষয় বা আমি জীয়াই থাকি অসমীয়া জাতিটো জীয়াই থকাৰ আমাৰ আচলতে অধিকাৰ নাই বুলি ভাবোঁ। গতিকে আমি জীয়াই থকালৈ আমি অসমবাসী যেতিয়ালৈ অসম থাকিব তেতিয়ালৈ আমি অসমবাসী আৰু আছুই তেখেতৰ ন্যায়ৰ কাৰণে আমি লাগি যাম। আৰু যেতিয়ালৈ ন্যায় নাপাওঁ তেতিয়ালৈ আমি ক্ষান্ত নহওঁ। স্পষ্ট কথা। আপুনি কি ভাবি আছে এইবাৰ ৰাজনীতিক হৈ আছে জুবিন দাৰ মৃত্যুক লৈ? চাওক, ৰাজনীতি মানে আচলতে গোটেই বিষয়টোত শাসক দল হওক বিৰোধী দল হওক সকলোৱে এটা নিজা পৰিকল্পনা বা চিন্তা লৈ পেলাই তেওঁলোকে আচলতে ২৬ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনক লৈ আচলতে তেওঁলোকে পৰিকল্পনা কৰিছে। আৰু যিটো এই কথাটো আচলতে কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি ছাত্ৰ সন্থা বা ৰাইজে আমি সকলোৰে দৃষ্টিগোচৰ হৈছে যে শাসক পক্ষ হওক বিৰোধী হওক সকলো ধৰণৰ কথা হৈছে। এই সময়ত আচলতে মিঠাতেলৰ দাম কিমান হৈছে, মিঠাতেল ফ্ৰী দিব নোৱাৰে, হিন্দু মুছলিমৰ কথা হৈছে। আচলতে অসমৰ ৰাইজে আচলতে এতিয়া কোনো ধৰণৰ হিন্দু মুছলিম মিঠাতেল ফ্ৰী দিব নে নেদে, অৰুণোদয় দিব নে নেদে, কিমান পইণ্ট দিব, কিমান মানুহক দিব, এই কথা এতিয়া আচলতে আমি নুবুজো নুশুনো। আমাক এটাই কথা লাগে, আমাক অকল ন্যায় লাগিব। যেতিয়ালৈ আমাক ন্যায় নিদিয়ে তেতিয়ালৈ আমি ক্ষান্ত নহওঁ। স্পষ্ট কথা ইয়াত। কোনো ধৰণৰ মিঠাতেল ফ্ৰীত দিব, হিন্দু মুছলিমৰ কথা আমি শুনিব নোখোজোঁ। থেংক ইউ ছ' মাছ। তো আমি একেলগে সকলোৱে কওঁ জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। কৈ দিয়ক দাদা একেলগে। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. থ্যাংক ইউ।